हेलो एवरीवन, वेलकम बैक टू माय अनादर मिनी ब्लॉग। और आज रातिपुৱাই দেখিছা মই তুলসীৰ তল মচি আছোঁ, যিহেতু আজি কাতি বিহু। আপোনালোক সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। আৰু যিহেতু সন্ধিয়া তুলসীৰ তলত চাকি দিব লাগিব, সেইকাৰণে মই তুলসী বটিটো মচি আছোঁ। আৰু তুলসী বটি মচি পেলাই একাপ চাহ খাবলৈ ল'লোঁ, আৰু লগত আছে পিঠা। আৰু আমি লগৰখিনিয়ে মিলি ভাবিলোঁ যে আজি ৰসটেঙা আমি পথাৰতে খাওঁগৈ, সেইকাৰণে গোটেইখিনি মিলি পেলাই আহিছোঁ। এতিয়া ৰসটেঙা খাবলৈ আহি আছোঁ, আপোনালোকক দেখাই আছোঁ। আৰু আহি থাকোঁতে দেখিলোঁ নহয় ভেট দেখি ভেট খাব লাগে বুলি, বিহুত খাব লাগে বুলি এটা পৰম্পৰা আছে। সেইকাৰণে কিমান কষ্টৰে ভেট তুলিছে দেখিছে। আৰু আহি পাই গ'লোহি আমাৰ পথাৰখন। ইয়াতে আমি এতিয়া ৰসটেঙা খাম। আৰু এইটোৱেই হৈছে ভেটটো।